এই কথাষাৰ 2008 চনৰ হয় যেতিয়া ফিনলেণ্ডত এটা কাৰ চুৰ হৈছিল যেতিয়া কাৰ মালিকে পুলিচত ৰিপৰ্ট কৰিলে তেতিয়া পুলিচে এই কাৰখন বিচাৰিব ললে আৰু যৰ পৰা কাৰখন চুৰ হৈছিল তাৰ পৰা 25 কিলোমিটাৰ দূৰত পোৱা গৈছিল কিন্তু কাৰখন কোনে চুৰ কৰিছিল এই কথাষাৰ জানিবলৈ পুলিচে গাড়ীখনত ভালকৈ ছানভিন কৰিলে আৰু গাড়ীখনত এটা মৰি থকা মহ পোৱা গৈছিল যেহেতু কিছু সময় আগতে কাৰোবাৰ তেজ খাইছিলে আৰু যেতিয়া এই মহৰ ডিএনএ টেষ্ট কৰা গৈছিল তেতিয়া মহৰ ডিএনএ লগত এই চুৰজনৰ ডিএনএ মিল খাইছিল আৰু এনেকৈ এটা সৰু মহে কেছটো সমাধান কৰি দিলে আৰু যদি আপোনাৰ পিছত হাপ আহি যায় তেতিয়া আপুনি নিজৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিব যদি আপুনি ভাবিছে দৌৰি গলে আপুনি আপোনাৰ প্ৰাণ ৰক্ষা পাব তেনেহলে আপুনি ভুল বুজিছে এতিয়া আপুনি ভাবিছে চাগে সেই সময়ত তেনেহলে আমাৰ প্ৰাণ কেনেকৈ ৰক্ষা হ'ব চিন্তিত নহব মই আপোনাক কৈ আছো যে হাপ যদি আপোনাৰ পিছত পৰি যায় তেনেহলে আপুনি আপোনাৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিব পাৰিব বন্ধুসকল তাৰ আগত যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাই থোৱা তেনেহলে সাবস্ক্ৰাইব কৰি থব যদি আপোনাৰ পিছত হাপ পৰি যায় তেতিয়া আপুনি কেতিয়াও সিধাকে নপলাব মানে তেতিয়া আপুনি টেনচন নলব আৰু হাপৰ নিচিনাকৈ একা বেকাকৈ পলাবলৈ আৰম্ভ কৰি দিব এনেকৈ আপুনি আপোনাৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব বন্ধুসকল যদি ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব